Hello guys, কেনে খবৰ আপোনালোকৰ? মই আপোনালোকৰ বহুত ভাল। আজি আমি এটা বিশেষ কাৰণত ওলাই আহিলো আৰু ঘৰৰ পৰা আমি ব্লগ নবনালো। আজি আধা ৰাস্তাৰ পৰা ব্লগ বনাইছো। এয়া কেলে আহিছো কৈ দিয়া। কৈ দিয়া চবে ব্লগ কৰিছে। কিবা আছিলে আই পূজা। এয়া গাঁৱৰ মানুহ মন্দিৰত আহিছিলে আৰু আমাৰ টিকলি গাঁৱৰে মানুহ। আজি মানে আই পূজা আছে, মানে মন্দিৰত আই পূজা আছিলে, সেইকাৰণে বহুত মানুহ ইয়াতে আহিছিল। আমি আহিছোঁ আচলতে বিশেষ কাৰণ এটাত। আজি এনভাইৰনমেণ্টেল ডে আছিলে, বিশ্ব পৰিৱেশ দিৱস। সেইকাৰণে আমি আজি মানে নাৰ্চাৰীত আহিছিলোঁ। নাৰ্চাৰীত গৈ আপোনালোকক দেখুৱাই আছোঁ আমি কি ল'ম। তেতিয়ালৈ অলপ সময় ৰাখিছোঁ, কেমেৰা অফ কৰিছোঁ। আমি ইয়াত থান আহি পালোঁ, থানৰ ওচৰতে আছে। এয়া আহি আমি নাৰ্চাৰী দলং দেখিছে, দলং পাইছোঁহি। দলংখন পাৰ হৈ আহি এতিয়া আমি কি ফুল ল'ম আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইটো ফুল ল'বলৈ দিয়া নাই দেউতাই। কি ল'ম? এইটো নিম আছে, ফুলকে লৈ যাওঁ। আমাৰ ঘৰত জেগা কম আছে ন, সেইটো কাৰণে আমি বেলেগ কিবা কৰিব নোৱাৰোঁ। এইটো নলওঁ। মোৰ বেগটো আনিছানে নাই আকৌ? মোৰ পাৰ্চটো কি ল'ম? কোনটো ফুল ভাল লাগিব? সেইটো ফুল ভোট জলকীয়া এটা ল'ব লাগিব। ভোট জলকীয়া এটা ল'ম। আৰু কি ল'বা? ভোট জলকীয়া লাগি আছে। ৰ'বা কোনটো ফুল লওঁ, ৰ'বা ভালকৈ ফুল এটা চাওঁ। ইফালে যিটো মানে পাৰ্মানেণ্ট থাকিব সেইটোহে ল'ম হা। এতিয়া মই লৈছোঁ এইটো নালাগে ন, কোনটো ল'ব কৈছিলে? এইটো আৰু এইটো লোকেল। এইটো লোকেলহে, থোপা নহয়, বেছি ডাঙৰ। সৰুৰো এটা জাত আছে, সেইটো হ'লে ভাল। এইটো ইমান ভাল নহয়। এইটো থৈ দিয়কচোন। মই সেইকাৰণে চাইড কৰি তাত নধৰিবা, ভাঙি যাবগৈ। এইকেইটা লৈছোঁ, ঘৰত গৈ দেখুৱাই আছোঁ আমি কেনেকৈ লগাইছোঁ। দেখুৱাই আছোঁ বাৰু, হ'ব। আমি ঘৰত গৈহে কথা পাতিম। মজা। আমাৰ ৰূপিনী অকণমান নাচি দেখুৱাই দিব। নাচি দেখুৱাই দিয়া। আমি এতিয়া নাৰ্চাৰীৰ পৰা ওলাইছোঁ। জলদি Hi guys. Hi guys. আমি ফুল গছ লগাইছো। বাবু এতিয়া আমি ঘৰলৈ গৈ আছো। ফাইনেলি আমি আহি এতিয়া ঘৰ পালোহি। এয়া ফুল ইয়াতে থলোঁ। তাৰপিছত এতিয়া ইমানেই ভাগৰ লাগিছে, মানে খোজকাঢ়ি আহি ভাগৰ লাগি গ'ল ন। ৰুক্মিণী আমাৰ বেটা ৰুক্মিণী আৰু বেটা। আমি এতিয়া ফুল ৰুওঁ নে নৰুওঁ ঠিক নাই, বহুত গৰম লাগিছে। তথাপিও চাওঁচোন কি হয়। ঠিক আছে, আজি ব্লগটো ইমানতে সামৰোঁ আৰু ন। ৰুক্মিণী কি কোৱা? বাই বাই দিদে সকলোকে। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কৈ দিয়া চবকে। মোৰ চেনেলটোত অকল ব্লগে নহয়, ব্লগ পাব আৰু ডান্স পাই থাকিব ন। আমি দুজনে ডান্স কৰি দেখুৱাই থাকিম আপোনালোকক। তাৰপিছত আৰু লগতে ব্লগৰ জৰিয়তে আৰু কোনোবা যদি অনলাইনত কিবা কিবি ল'ব বিচাৰে, চাদৰ মেখেলা, কুৰ্তা কিবা কিবি, তেনেহ'লে মোক ক'ব পাৰে কমেণ্টত। সেইবিলাকত দিম অলপ কম দামত।
কম দামত টচ মুগাৰ হওক বা কিবা কিবি হওক সেইবিলাক কম দামত দি আছোঁ অনলাইনত হা যদি লাগে কমেণ্ট কৰিবা বাই বাই আজিলৈ বাই প্ৰেছ কৰি দিবা